লাগিবই আমাৰ মাটি আমাক ঘূৰাই দিয়ক আমাৰ মাটি আমাক ঘূৰাই দিয়ক আমাৰ মাটি আমাক লাগিবই আমাৰ মাটি আমাক ঘূৰাই দিব লাগিবই আমাৰ মাটি আমাক ঘূৰাই দিব লাগিবই সংগ্ৰাম চলিছে ইয়াতে অমানৱীয় আৰু বৰ্বৰতাৰ কথা কোৱা হৈছে আৰু শিলহাকুৰ পাৰত যি উচ্ছেদিত আছে এই উচ্ছেদিতৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ এতিয়াও অব্যাহত আছে আৰু চচলৰ যি ধৰ্ণাস্থলী আছে সেই ধৰ্ণাস্থলীত এতিয়াও যি প্ৰতিবাদ আমি দেখুৱাই আছোঁ যে এইসকল লোক ওলাই আহিছে যিসকল লোকৰ এখন ঘৰ আছিল এই শিলহাকুৰ পাৰত আৰু ঘৰখন যেতিয়া উঠাই দিয়া হ'ল চৰকাৰে যেতিয়া তেখেতলোকৰ পৰা ভূমি কাঢ়ি নিলে বা তেখেতলোকৰ নিজৰ ঘৰখন কাঢ়ি নিলে তাৰ পিছতে এওঁলোকে প্ৰতিবাদমুখৰ হৈ পৰিছে আৰু বিভিন্ন সময়ত আমি দেখুৱাইছোঁ যে তেওঁলোকে যেনেধৰণে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিছে আৰু এই শ্লোগান কেনেধৰণে চৰকাৰে মূৰ পাতি লৈছে বা চৰকাৰে কেনেধৰণে তেখেতলোকৰ পক্ষপাতিত্বত থাকি তেখেতলোকৰ কাৰণে বিশেষ যি সুৰক্ষা ব্যৱস্থা বা তেখেতলোকে কৰিছে সেই কথা আমি বিভিন্ন সময়ত দেখুৱাই আছোঁ আমি কথা সুধিম বিভিন্ন সময়ত আপোনালোকক কোৱা হয় যে ভূমিৰ যেনেধৰণে আপোনালোকৰ পৰা কাঢ়ি লোৱা হ'ল তাৰপিছত আপোনালোকক সংস্থাপন দিয়াৰ কথা কৈছে কিন্তু তাৰ পিছতো আপোনালোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে কিয় দৰাচলতে এইখন চৰকাৰ ক'বলৈকে গ'লে মিছলীয়া চৰকাৰেই হয় কাৰণ তেওঁ প্ৰথমৰ পৰা মিছাই কথা কৈ আছে কাৰণ আমাক যেতিয়া উচ্ছেদ কৰিছিলে তেতিয়া গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে উচ্ছেদ কৰা হৈছিল বুলি কৈছিল তাৰ পাছত যেতিয়া বানপানী আহিল তেতিয়া কি কৈছিলে ভগৱানে বানপানী ৰোধ কৰিব পাৰিব বেলেগে নোৱাৰে আৰু তেনে ক্ষেত্ৰত যি চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ পেলাই চৰকাৰ গঠন কৰিলে সেই চৰকাৰখনে থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰসকলকে অঘৰী কৰিলে এই চৰকাৰখনক কেনেকৈ বিশ্বাস কৰিম আৰু এতিয়া যি ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ কথা কৈ আছে আমাৰ পক্ষত নহয় এয়া ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন কাৰণ যি ক্ষতিপূৰণ দিছে সেয়া একেবাৰে নগণ্য এয়া আমি মানি নলওঁ আৰু এতিয়ালৈকে আমি পোৱাই নাই যি আপোনাৰ 1 ছেপ্টেম্বৰত যিসকল ভাঙিছে তেওঁলোকেহে পাইছে তাকো তাৰ অকণ কেইজনমানহে লোকে পাইছে গোটেইখিনিয়ে পোৱা নাই আৰু আমাক যি আজি 1.5 বছৰৰ পৰা যিসকল উচ্ছেদিত হৈছিল তেওঁলোকৰ কাৰণে এতিয়ালৈকে একো চিন্তা কৰা নাই আৰু এই ক্ষতিপূৰণ আমাক উচিত মূল্যত দিয়ক আৰু আমাক পুনৰ সংস্থাপন দিয়ক যেতিয়ালৈকে আমাক উচিত মূল্যত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন আমি নাপাওঁ তেতিয়ালৈকে আমি এই প্ৰতিবাদ চলাই থাকিম এই শিলহাকুৰ বুকুত যদি টাটাৰ জিঞ্জাৰ থিয় হৈ থাকিব পাৰে আইডিয়েল হিলবিউ থিয় হৈ থাকিব পাৰে তেতিয়াহ'লে আমি থাকিব পাৰো কাৰণ একে ডাগৰ মাটি একে পট্টাৰ মাটি তেতিয়াহ'লে যদি বাহিৰাগত পুঁজিপতি শিলহাকুৰ বুকুত থাকিব পাৰে আমি কিয় নোৱাৰোঁ আমিতো থলুৱা মানুহ হয় আৰু এটা কথা যি এতিয়া ফেন্সিং লগাই আছে ফেন্সিঙৰ নামত বহুত ব্যাপক ধৰণৰ এটা দুৰ্নীতি চলি আছে কাৰণ য'ত উন্নয়ন কমিটিৰ কোনোবা ঘনিষ্ঠ লোক তাতে মাটি দেখা পায় সেই ফেন্সিং অলপ আঁতৰলৈ মাৰে আৰু য'ত মানে আমাৰ নিচিনা দুখীয়া কিছুমান মানুহ আছে উন্নয়ন কমিটিৰ লগত নাই তেনেকুৱা ফলত আমাৰ মাটি টুকুৰাকে লৈ যায় কাৰণ যোৱা পৰহি এটা ঘটনা ঘটিছিলে তাতে তেনেকুৱা হৈছিলে কাৰণ তাৰ আগত ম্যাদী পট্টা মাটি আছে বুলি কৈছে কিন্তু সেইখিনি উচ্ছেদিত বুলি কৈ পেলাই তাৰ পৰা তেওঁলোকে ফেন্সিং মাৰি লৈ যাব বিচাৰিছিলে কিন্তু এটা স্পষ্ট কথা যে যেতিয়ালৈকে আমি আমাৰ সংস্থাপন আৰু ক্ষতিপূৰণ নাপাওঁ তেতিয়ালৈকে এই প্ৰতিবাদ চলাই থাকিম নিশ্চয়কৈ তেখেতলোকে প্ৰতিবাদ চলাই থকাৰ কথা কৈছে আৰু বিশেষকৈ তেখেতলোকে এটা কৈছে যে চৰকাৰে যিসমূহ ইয়াতে শিলহাকুৰ পাৰত যিসমূহ আছে যে জিঞ্জাৰ হোটেলেই হওক বা যেনেধৰণৰ যিসমূহ আছে টেনিছ কৰ্ট আছে এইসমূহ কিয় চৰকাৰে উঠাই নিব পৰা নাই এই কথা আমি বাৰে বাৰে চৰকাৰে কৈ থাকে যে আপোনালোকক ভূমিহীন লোকসকলক ভূমিপট্টা প্ৰদান কৰা হ'ব এটা সময়ত কোৱা হৈছিলে আপোনালোকক সংস্থাপন দিয়াৰ কথাও কোৱা হৈছিলে কিন্তু চৰকাৰৰ কাষত যেনেকৈ জিঞ্জাৰ হোটেল আছে বা বিভিন্ন ধৰণৰ টেনিছ কৰ্ট আছে এইসকলক উঠোৱা নাই কিন্তু আপোনালোকক উঠাই দিয়া হৈছে তাৰপিছতো আপোনালোক আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে চৰকাৰ আপোনালোকৰ পক্ষত নাই কি ক'ব আমাক যি অমানৱীয় হিচাপে উচ্ছেদ কৰিলে সেই উচ্ছেদৰ পিছত যদি আমাক সংস্থাপন দিয়াৰ নামত তেওঁলোকে একো কাণসাৰ দিয়া নাই সংস্থাপন দিম বুলি কয় ক্ষতিপূৰণ দিম বুলি কয় আৰু ক্ষতিপূৰণৰ সাধাৰণ নগণ্য ইমান নগণ্য ক্ষতিপূৰণৰে আমাৰ কোনো হেৰি নহয় এই উচ্ছেদ কাৰ্য তেওঁলোকে আমাক কৰিলে সংস্থাপন দিব লাগে আমি কি পোক পৰুৱা নেকি আমি পোক পৰুৱা নেকি আমাক সংস্থাপন নিদিয়াকৈ যে য'তে ত'তে আমাক মোহাৰি থৈ দিব আমি পোক পৰুৱা নহয় আমি কিন্তু ৰাজপথলৈ ওলাবলৈ হ'লে শিলডোল ভাঙি ওলাম দেই আমি শিলডোল ভাঙি তেতিয়া কিন্তু আমাৰ গান আমি মৰিবলৈ ভয় নকৰোঁ যিহেতু সংগ্ৰাম কৰিছোঁ এই সংগ্ৰামে আমাক শিকাইছে যে মৰিবলৈ আমি ভয় নাই গতিকে চৰকাৰে বুজি উঠক আমি অহিংস নীতিৰে গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিছোঁ এই প্ৰতিবাদৰ মূল্য বুজি পাওক চৰকাৰে ক্ষতিপূৰণ সংস্থাপন পুনৰ দিয়ক এই ভূমিহীন অসমীয়া থলুৱা মানুহবিলাকক পুনৰ সংস্থাপন কৰক সেয়া আমি বাৰংবাৰ দাবী জনাই আহিছোঁ আৰু যদি এই দাবী যদি আমাৰ নকৰে কিন্তু আমি ৰৈ নাথাকোঁ আমি থমকি নলওঁ কিন্তু দেই চৰকাৰে এই উন্নয়ন কমিটিবিলাক
উন্নয়ন কমিটি যায় নেকি কোনো ঘৰৰে এঘৰৰো উচ্ছেদ নহয় তেনেকুৱা মানুহখিনিৰ লগত কথা বাৰে বাৰে পাতি আমাক যিদৰে উচ্ছেদ কৰিলে আৰু কিছুমান উচ্ছেদিত মানুহক তেওঁলোকে খালী প্লট দেখাই লগাই পইচাৰ লোভত তাতে সংস্থাপিত কৰিছে এয়া কিন্তু আমি মানি নলওঁ দেই আমি মনে নলওঁ কিয় কি এই মাটি একে পট্টাৰ মাটিত তেওঁলোকে যদি থাকিব পাৰিছে আমি কিয় থাকিব নোৱাৰো আমাক মাটি লাগিবই তাত তেনেকৈ আমি খবৰ কেতিয়াও নিদিওঁ গতিকে উচ্ছেদ যদি হৈছে ভাল নীতি হেৰিৰে উচ্ছেদ কৰক তেওঁলোককো তেতিয়া আমি মানি ল'ম চৰকাৰৰ লগত আপোনালোকৰ আলোচনা হৈছে তাৰ পিছত চৰকাৰে কেনেধৰণে আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এই মুহূৰ্তলৈকে আমাক একো আলোচনা কৰা নাই আমাৰ লগত আলোচনা কৰাই নাই আজিলৈকে প্ৰতিবাদী মানুহক যদি আলোচনা কৰিলেহেঁতেন আমি যে ইমান 30খন আপোনালোকৰ লগত আলোচনা কৰা নাই আপোনালোকৰ উন্নয়ন সমিতিৰ কথা কৈছে চৰকাৰে আমাৰ উন্নয়ন সমিতিৰ লগত আলোচনা যা নেকি ঘৰৰ নাযায় চাওক মোৰ ঘৰখনৰ আগৰ ঘৰখনত যদি তেওঁলোকে আলোচনা কৰে মোৰ ঘৰখন উচ্ছেদ কৰিম মই মানি ল'ম নেকি মই প্ৰটেষ্ট কৰিম নে নকৰিম সেইটো মই কেতিয়া হ'ব নিদিওঁ নহয় তেওঁলোকৰ গাত একো নলৰে তেওঁলোকে তেনেকুৱা মানুহৰ লগত যদি উন্নয়ন কমিটিৰ লগত যদি কথা পাতে তেতিয়াহ'লে চৰকাৰ দালাল হয় নহয় চৰকাৰে দালাল হয় চৰকাৰখনে তাৰমানে বাকী তেওঁলোকক নিৰাপত্তা দিছে আমাক নিৰাপত্তা দিয়ে সেই একে মাটি একে ভূমি 602 নম্বৰ দাগ যদি সংৰক্ষিত কৰিব লাগে সকলো সংৰক্ষিত কৰক আৰু যদি আমাক উচ্ছেদ কৰিছে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ সহকাৰে আমাক জীয়াই থাকিবলৈ দিয়ক আমি ইয়াৰ ভূমিপুত্ৰ হয় নিশ্চয়কৈ এয়া চাওক এঞ্জেলাই তেওঁলোকৰ বুকুৰ খুব আচলতে যি নিজৰ ভেটি আছিলে নিজৰ যি ঘৰখন আছিলে সেই ঘৰখন এটা কথা কৈছে যে চৰকাৰে তেখেতলোকে অন্যায়ভাৱে অমানৱীয়ভাৱে তেওঁলোকৰ পৰা কাঢ়ি লোৱা হৈছে আৰু বিশেষকৈ যে যিসকল লোক আছিলে উন্নয়ন কমিটিৰ নামত সেই লোকসকলৰ যিসমূহ গৃহ সেই গৃহসমূহ যোৱা নাই কিন্তু তেওঁলোকৰ ঘৰসমূহ গৈছে আৰু তেওঁলোকৰ সেয়ে খুব বিভিন্ন সময়ত খুব আছে আপোনালোকৰ খুবসমূহ উজাৰিছে তাৰ পিছতো চৰকাৰে আজি আপোনালোকৰ কথাবোৰ গুৰুত্ব দিয়া নাই আপোনালোকে কৈছে যে 1 লাখ টকাৰ পৰা বা 50,000 টকা কেৱল মাত্ৰ সংস্থাপন বা এনেধৰণৰ কিছু ক্ষতিপূৰণ দিব নাই তেখেতসকলে আমাক তাৰমানে কণা হাঁহক পতান দিয়াৰ নিচিনা দিছে কাৰণ তেখেতে ইয়াতে মাটিৰ মূল্য বিঘাত 7 কৰোৰ টকা কৈছে তেখেতে কৈ কিনে আমাৰ মাটি আৰু ঘৰৰ উচিত মূল্য দিছে জানো তেখেতে কেতিয়াও দিয়া নাই 1.5 লাখ টকাৰে ঘৰ এটা বনাব পাৰি নে মাটি কিনিব পাৰি গুৱাহাটীত না 5 লাখ টকাৰে গুৱাহাটীত মাটি কিনিব পাৰি নে ঘৰ কিনিব পাৰি তেখেতে আমাক কণা হওক পতান দিয়াৰ দিছে এইটো আমি কেতিয়াও মানি নলওঁ আমাক উচিত মূল্যত ক্ষতিপূৰণ দিব লাগিব আৰু আমাৰ মাটি আমাক ঘূৰাই দিব লাগিব কাৰণ আমি এই সংগ্ৰাম কৰিছোঁ আৰু কৰি যাম যেতিয়ালৈকে আমি উচিত মূল্যত ক্ষতিপূৰণ আৰু আমাৰ মাটি আমি ঘূৰাই নাপাওঁ হয় নিশ্চয়কৈ চাওক এঞ্জেলা এনেদৰে তেখেতলোকে কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এয়া তেওঁলোকৰ বুকৰ খুব আৰু বিভিন্ন সময়ত আমি সংবাদ মাধ্যমত দেখুৱাইছোঁ যে এইসকল লোকে কেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু চৰকাৰৰ তেখেতলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদৰ প্ৰতি তেখেতলোকে লক্ষ্য ৰাখি বিভিন্ন সময়ত তেখেতলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে তেখেতলোকক সংস্থাপন দিয়া হ'ব বা তেখেতলোকক 50,000 পৰা 1 লাখ টকা কিছু তেখেতলোকক ক্ষতিপূৰণ দিয়া হ'ব কিন্তু এই ক্ষতিপূৰণ তেখেতলোকৰ প্ৰাপ্য নহয় তেখেতলোকৰ ন্যায্য যিসমূহ দাবী আছে ন্যায্যৰ যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে চৰকাৰে নিৰ্বাচনৰ পূৰ্বে সেই কথাসমূহ তেখেতলোকে আজি ক'বলগীয়া হৈছে কাৰণ চৰকাৰে যেতিয়া নিৰ্বাচন আহে তেতিয়া তেখেতলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতেই চৰকাৰ এইসকল লোকৰ পক্ষত থাকি তেখেতলোকে কিছু কথা কয় আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে কি ক'ব মানে হিমন্ত বিশ্ব শৰ্মাই শিলহাকুৰ পাৰত থকা থলুৱা লোকসকলৰ জীৱন খতম কৰি দিলে তেওঁৰ দিনত আচলতে আমাৰ থলুৱা লোকসকল কেতিয়াও নিৰাপদ নহয় হিমন্ত বিশ্ব শৰ্মাই বাছি থলুৱা লোকসকলক উচ্ছেদ কৰিলে তাৰ বিপৰীতে কৰ্পৰেট হাউচবিলাকত তেওঁ হাত নলগালে যেতিয়াই তেওঁৰ জেচিবি আচলতে এই হিম্মত সিংৰ বিল্ডিঙৰ ওচৰ পাই গৈ তেতিয়াই তেওঁৰ আচলতে উচ্ছেদে থমকি ৰয় যেতিয়া জিঞ্জাৰ হোটেলৰ সন্মুখত তেওঁৰ জেচিবি থিয় হয় তেতিয়াই হিমন্ত বিশ্ব শৰ্মাৰ বুকু কঁপিবলৈ আৰম্ভ কৰে মানে থলুৱা মুক্ত শিলহাকু বনাই তেওঁ কৰ্পৰেট হাউচক ইয়াত সংস্থাপন দিব খুজিছে আমি কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক আমাৰ মাটি দিবলৈ নিদিওঁ আমাৰ মাটি আমাক ঘূৰাই লাগিব যোৱাকালিৰ পৰা দেখিছোঁ ইয়াত কৰ্পৰেটৰ মানুহ আহি আমাৰ মাটি ভেটি তেওঁলোকে আচলতে ছাৰ্ভে কৰিবলৈ আৰম্ভ কৰিছে মানে এতিয়া আমি দেখিছোঁ যে কৰ্পৰেটৰ স্বাৰ্থতহে তেওঁ আচলতে আমাক উচ্ছেদ কৰিলে তেওঁ বানমুক্ত গুৱাহাটী মিছা শ্লোগান দিলে কোনো ধৰণৰ কৃত্ৰিম বানপানী শিলহাকুলৈ অহা নাছিলে তেওঁ মিছা কথা এটা কৈ ৰাইজক বিভ্ৰান্ত কৰি আমাৰ মাটি কাঢ়ি ল'লে আৰু এতিয়া তেওঁ আচলতে কৰ্পৰেটক দিবৰ কাৰণে যুঁজা চলাইছে আৰু আপোনালোকে নিশ্চয় দেখিব শিলহাকুৰ পাৰত অশোক সিংঘাল বহিৰাগত মন্ত্ৰীজনৰ ইতিমধ্যে প্ৰটেক্ট প্ৰাইড নামৰ অনুষ্ঠানটো আৰম্ভ হৈছে প্ৰটেক্ট প্ৰাইড বনাবলৈ লৈছে আজি শিলহাকুৰ পাৰত থলুৱা লোকক খেদি বহিৰাগত বনিয়াক যি সংস্থাপন দিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই আমি কেতিয়াও নামানো আমাৰ কথা স্পষ্ট আমাৰ মাটি আমাক ঘূৰাই দিবই লাগিব আমাক কোনো কাৰণতে আপুনি খেদিব নোৱাৰিব আমাক মাটি ঘূৰাই দিব লাগিব এইটো স্পষ্ট আপুনি দালালৰ জৰিয়তে আচলতে আমাৰ মাটিখিনি আপুনি ল'লে এতিয়া আপুনি কোনো কাৰণতে আমাৰ মাটি ভেটি উচ্চন কৰি আমাৰ মাটিত কৰ্পৰেট অনুষ্ঠান আপোনাক কেতিয়াবলৈ পাতিব নিদিওঁ হিমন্ত বিশ্ব শৰ্মাক আমি কোনো কাৰণতে আমাৰ মাটি ভেটিত কৰ্পৰেটৰ বিল্ডিং উঠাবলৈ নিদিওঁ
সেই কথা আজি স্পষ্ট কৰি দিছোঁ আৰু জিঞ্জাৰ হোটেলক ভাঙিব নোৱাৰা আজি গগনচুম্বী অট্টালিকা আজি বদৰুদ্দিন আজমলৰ পৃথিৱীৰ গ্ৰীণ নামৰ কনষ্ট্ৰাকশ্যনক ভাঙিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মাই সন্মান সহকাৰে শিলহাকুৰ থলুৱা লোকসকলে মাটি ঘূৰাই দিব লাগে আজি মাটি ঘূৰাই লাগে আমাক আপুনিতো এই অশোক সিংহাল আজি অশোক সিংহালৰ প্ৰটেক্ট প্ৰাইড নিৰ্মাণ কৰিবলৈ দিছে আপুনি জিঞ্জাৰ হোটেলৰ হাত লগাব নোৱাৰিলে আপুনি এই গগনচুম্বী অট্টালিকা হিম্মত সিংহাৰ আপোনাৰ আইডিয়েল হেলিপেডটো আপুনি হাত লগাব নোৱাৰিলে আপোনাৰ কোনো নৈতিক অধিকাৰ নাই থলুৱা লোকসকলক খেদিবৰ কাৰণে আপুনি অতি শীঘ্ৰে আমাৰ মাটি ভেটি ঘূৰাই দিয়ক আমি কোনো কাৰণতে ভাড়া ঘৰত আৰু থাকিব নোৱাৰোঁ সেই কথা স্পষ্ট কৰিছোঁ আমাৰ মাটি আমাক ঘূৰাই দিয়ক আপুনি আমাৰ মাটি কাঢ়ি বহিৰাগত বনিয়াক আমাৰ মাটি দিব খুজিছে সেয়া আমি কেতিয়াও সহ্য নকৰোঁ সেইটো স্পষ্ট কৰি দিছোঁ আৰু এয়া আছিলে উচ্ছেদিতসকলৰ ক্ষোভ আৰু বুকুৰ বেদনা আৰু এই বুকুৰ বেদনাই আৰু এওঁলোকৰ কিমান ধৰণে চৰকাৰে তেখেতলোকৰ সমৰ্থন আগবঢ়ায় বা চৰকাৰে কেনেধৰণৰ প্ৰতিশ্ৰুতি লয় সেয়া পৰৱৰ্তী সময়তে হ'ব লক্ষণীয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত